একজন মন্ত্রিত্ব বিচারিব যদি জিকে কাম হলে হল কি মন্ত্রী সন্ত্রী কি মন্ত্রী তো আগতে যদি বহু কেইজন মন্ত্ৰী আছিলে আপোনাৰ নাই নাই মন্ত্রীটো পাব কেলে নিদিব মন্ত্রী থাকিব কাম হলে হল মন্ত্রী থাকিব হয় কিমানজন বিচাৰিব আপুনি কিমানজন পায় নাপায় এইটো ৰিজাল্ট হোৱাৰ পিছত মুঠতে এইটো পশ্চিম গোৱালপাৰা নাই এইটোতো নিজৰ নিজৰ দলৰ কথা ইউ পি পি এলো ক'ব কংগ্ৰেছো ক'ব চবেই ক'ব যে 15টা আসন আমাৰ আসনটো আমি জিকিম বুলি কিন্তু প্ৰেক্টিকেলি কি হয় এইটো চাওঁ এটাও নিজিকে কংগ্ৰেছো নিজিকে ইউ পি পি এলো নিজিকে কোনো দলে বি টি চিত কিবা নাই জেগা নাই আমি এতিয়া বিজেপি আৰু আমাৰ বি পি এফ একেলগে আছে এন ডি এ হিচাপে 15টা আসনত 15টাও আমি পাতিম আমি ক'ব পাৰোঁ যে এইটো 100% জিকিছে মহিলাসকলৰ প্ৰেজেণ্টটো এনে নহয় মহিলাসকলে এনে নাহে এই মহিলাসকলক আপুনি যদি 100ত 80% ৰিপ্ৰেজেণ্ট কৰিব পাৰিছে বা পাব্লিক মিটিঙত এটেণ্ড কৰিব পাৰিছে তেতিয়াহ'লে এইটো 100% চিয়'ৰ হৈ গ'ল জিকাটো 100% এইটোত মই ক'ব পাৰোঁ আৰু মহিলা বুলি ক'লে আমি লক্ষী বুলি মানো